এনে অলপ তৰ্কাতৰ্কিৰ মাজত সি ঘৰৰ পৰা দা লৈ আহিল। আমি তিনিটা ভাইক আছিলোঁ, মোৰ সৰু ভাইটি আছিল, ডাঙৰ দাদা আছিল। এতিয়া সি দাও দি মানে পুৰা আমাক কোবাইছে। गसाइगावनि फर्ट मबिलाव सिखाजों दाननानै बुथारनो नाजानाय जाथाय जादों। दिनै फुंनि 8:30 रिंगा समाव सिखाजों दाननाय गिख्रंथाव जाथाय जादों। मोनथिनो मोननाय बायदिब्ला गसाइगाव महकुमानि सिङाव थानाय फर्ट मबिल गामिनि नुर मोहाम्मद मुंनि सुबुंजों साइद मण्डल आरो फजलुल हक बिफा बिसाज्ला सानैया गोबाव समनिफ्रायनो नांज्लायबाय थायोमोन। हरखाब दिनै फिन आरोबाव नांज्लायनायावनो नुर मोहाम्मदनि नखरा जाथायनि सुबुरुन लानो नुजाहैदोंमोन। बे समावनो नुवा नुस्लाबा फजलुल हक मुंनि सुबुङा गोबौ सिखा लानानै साइफुल इस्लाम मुंनि सेंग्राखौ दाननानै गोब्राब जोखोम खालामो। जोखोम जानाय साइफुल इस्लामखौ गसाइगाव हाब्रुबिल देहा फाहामसालियाव लांदोंमोनब्लाबो गुबुनाव मोजांसिन फाहामथायनि थाखाय दैथायहरो। হয়, কি হৈছিল দাদা? তাৰমানে মোৰ ভিনিয়েকে তাতে হোটেল কৰে, ভিনিয়েকে ফোন কৰিছে। মই ডাঙৰ আৰু মোৰ লগত ভাইটি আহিছিলে, মানে তেখেতক আহি মানে আমি কথা বতৰা পাতি থাকোঁতে মানে এটা ল'ৰা আহি মানে সেই মালিকৰ মানে ল'ৰাইটো মই শুনাওঁতে সেই ল'ৰাটো আহি ওপৰ জুপুৰি মানে মোক ভাইটিক আঘাত কৰিছে বেছি, মোকো অলপ আঘাত কৰিছে। আপোনালোকে চাব পাৰে, যে চাওক মোকো মাৰিছে, মোক আঘাত কৰিছে। মই এতিয়া বাকীৰ অৱস্থা একেবাৰে খুব বেয়া। মই লয়াৰ আসামত লৈ যাম আৰু মই প্ৰশাসনৰ এইটো মানে ন্যায় বিচাৰিম, এইটো যাতে উচিত বিচাৰ কৰে আইনী পক্ষে। আৰু মই এতিয়া থানাত যাই FIR দিম। হয়, আপোনাৰ ভাইটিক যিটো মাৰিছে, ভাইটিক মানে দাঁতি যিটো দেখা গৈছে মাৰিছে, তো অৱস্থাটো এতিয়া বেয়া হৈ আছে ন? এতিয়া অস্ত্ৰ খুবেই সংকটজনক অৱস্থা। ইয়াৰ পৰা আমাৰ RNB চিভিল হস্পিটেলৰ পৰা ৰেফাৰ কৰিছে। আপুনি কোকৰাঝাৰ লৈ যাব পাৰে, বাহিৰত লৈ যাব পাৰে। আমি লয়াৰ আসামত লৈ যাম আৰু সিহঁতে যিটো দা দি যে আমাক মাৰিছে, সেই দাটো আমাৰ ওচৰতেই আছে। এইটো আমি আইনৰ হাতত তুলি দিম। হয়, আপোনাৰ ভাইটিৰ নাম কি আছিল? চাইফুল ভূঞা। আৰু আপোনাৰ নাম? মোৰ শেখাৱত হোসেন ভূঞা। আচ্ছা, কি হৈছে কওকচোন? মই ঘৰত আছিলোঁ, মোৰ ভি তাতে হোটেল কৰি থাকে। যি মালিকৰ ল'ৰা আৰু মালিকে আহি মাজে মাজে মানে কাজিয়া কৰি থাকে। মোৰ ভিনিক ফোন কৰোঁতে মই আজি পুৱাতে মই ঘৰত থাকোঁতে মোৰ ভিনিক ফোন কৰিছোঁ। মই তাতে যাই মই শুনি আছোঁ যে কি হৈছে। তাৰ ল'ৰাটো নিচা খাই থাকে, ড্ৰাগছ খায়, মই শুনামতে। এনেই শুনি আছোঁ কি হৈছে। এনে অলপ তৰ্কাতৰ্কিৰ মাজত সি ঘৰৰ পৰা দা লৈ আহিল। আমি তিনিটা ভাইক আছিলোঁ, মোৰ সৰু ভাইটি আছিল, ডাঙৰ দাদা আছিল। এতিয়া সি দাও দি মানে পুৰা আমাক কোবাইছে। কি নাম ল'ৰাটোৰ জানেনে? ল'ৰাটোৰ নাম নাজানো, ল'ৰাটোৰ দেউতাৰ নামো নাজানো। কাজিয়াটো কিহৰ কাৰণে হৈছিল? কাজিয়াটো তাতে মোৰ ভিনি মানে হোটেল কৰে। হয়, মাজে মাজে আহি আজি বোলে মানে ধোৱা যায়, কালি আপোনালোকে এইটো কৰিছে সেইটো কৰিছে, এনেকৈ মানে সদায় কৈ থাকে। মাজে মাজে কাজিয়া হয়, মোৰ ভিনি মোক জনাইছে। এই ঘটনা আপোনালোকে আৰক্ষীক অৱগত কৰিছে না? আৰক্ষীক এতিয়ালৈকে অৱগত কৰা নাই, অৱগত কৰিম বুলি ভাবি আছোঁ। অকল আপোনাকে কোবাইছে না আৰু বেলেগ কোনোবা আছে? মোৰ দাদাক কোবাইছে, মোক কোবাইছে, মোৰ সৰু ভাইটি আছিল, তাক মাৰিছে। আৰু মোৰ যিটো বাইদেউ আছে, ডাঙৰ বাইদেউ, এই বাইদেউক মানে মুছলিম ভাষা কয়, বা আজিও মুছলিম ভাষা কৈছে, আৰু বাইদেউক বোলে মানে বাইদেউক মাৰিছে।